সকলোকে নতুন এটা ভিডিঅ' লৈ নমস্কাৰ। আৰু বৰ্তমান আজি 9 ভৰি আছে আৰু সময় আজি পুৰা 4টা বজাত উঠিছোঁ আৰু ইয়াৰ পৰাই এটা ভিডিঅ' আৰম্ভ আৰু থাৰ্মেলত চাই গম পাইছে যিহেতু আজি আমাৰ 9 ভৰি আৰু বৰ্তমান ট্ৰেক্টৰে হাল বাই আছে। তো ময়ো গৈ আছোঁ, গৈ কিনে লাগি মেলি দিওঁ, অলপ কাষ অলপ কাটিব আছে, ছাইডবিলাক কাটি দিওঁ। তাৰপিছত ট্ৰেক্টৰ অলপ হাল বাবলৈ মন এটা আছিল, এইবিলাক কাম কৰিলোঁ অলপমান। তাৰপিছত ট্ৰেক্টৰে আজি হাল বাম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যোনসকলে মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈকে অলপ আগবাঢ়ি যাবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো হৈছে মোৰ ভাইটি, তেওঁ ট্ৰেক্টৰত হাল বাই আছিলে যিহেতু তেওঁ চাহ তামোল পাণ লৈ আহিলে দিবৰ কাৰণে। আৰু এইজন হৈছে ট্ৰেক্টৰৰ ড্ৰাইভাৰ আৰু এইফালৰ পৰা দেখাই দি আছোঁ আমাৰ ট্ৰেক্টৰে হাল বাই আছে আৰু কিছুমানৰ ৰুই আছে। মই অলপ জুম কৰি আপোনালোকক দেখাই দিলোঁ। আৰু আপোনালোকৰ সেইফালে খেতি বাৰী সকলোৰে ভাল হৈছেনে? কাৰোবাৰ বানপানী হৈছে, কাৰোবাৰ কম পানী হ'ব পাৰে, কিন্তু আমাৰ এইফালে বানপানীও হোৱা নাই, কম পানীও হোৱা নাই, হিচাপত হয় প্ৰত্যেক বছৰে। আৰু আমাৰ ধুনীয়াকৈ খেতি কৰিবলৈ আমাৰ সুবিধা হয়। আৰু ইয়াত দেখিবলৈ পাইছে আপুনি যোনজন আহি আছে পানীৰ বটল লৈ, এইজন হৈছে ট্ৰেক্টৰৰ মেইন ড্ৰাইভাৰ। আৰু তেওঁৰ লগত যোনজন বহি আছে সেইজন হৈছে তাহাঁতি দুজন, মানে লগত দুইজনে ট্ৰেক্টৰখন চলায়। আৰু যোনজন চলাই আছে খুৰা আছিল আৰু এওঁলোকৰ মাজত ৰুই মেলি আহিলে। এওঁলোকে আমাৰ ঘৰৰ ওচৰৰে ভাইটি বোৱাৰী হয়। আৰু ওচৰতে মই এনেকৈয়ে লাগি আছোঁ অলপ। তাৰপিছত ভাবিছোঁ ট্ৰেক্টৰে হাল বাম বুলি। তো ব'লক এইবুলি ট্ৰেক্টৰখন হালেই বাই চাওঁ বাৰু। আৰু ট্ৰেক্টৰে হাল বোৱা হৈ গ'ল আৰু এতিয়া মাৰিব লাগিব মৈ। আৰু আপোনালোকৰ সেইফালে মৈ মাৰে নাই? কিছুমান ট্ৰেক্টৰত যেতিয়া হাল বায়, বহুতে ট্ৰেক্টৰত হাল বোৱা মাটি মৈ নেমাৰে আৰু আমিবিলাকে মাৰোঁ বা কিছুমানে মাৰে, যিহেতু মৈখন মাৰি দিলে হাবি বনবিলাক অলপ চফা হৈ যায় আৰু যোন পথাৰডৰাও অলপ সমান হৈ যায়। তো গতিকে মৈ তেনেকৈ মৌ মাৰিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু যোনজন আপুনি দেখিছে এইজন আমাৰ মৌ খোৱাৰ এজন মহান ব্যক্তি হয় আৰু আমাৰ মামাহঁতৰ ঘৰৰ ল'ৰাৰ লগতে মিলি খেতি কৰিছে। গতিকে তেওঁলোককে মাতি দিলোঁ যে মোক অলপ মৈখন মাৰি অলপ সহায় কৰি দিয়ক। আৰু তেওঁলোকেও আহিলে। আৰু এয়া হৈছে আমাৰ দাই ছোৱালী, ভণ্টি হয়, তেওঁ পথাৰত চাহ দিবলৈ আহিলে। আৰু ইয়াত দেখিছে আমাৰ ধুন্তি হয়, আমাৰ মামা, ডাঙৰ মামা ল'ৰাটোৰ ভাগৰ ল'ৰা হয়। পূৰা কাম বনত উস্তাদ আছে, পূৰা লাগি আছে তেওঁ। আৰু যোনজন মৌ খোৱাৰ মহান ব্যক্তি বুলি কৈছিলোঁ, মৈ মাৰি কিনে তেওঁ এতিয়া নিজৰ মাটিত মামাহঁতৰ লগত লাগি আছে আৰু তেওঁলোকে মিলি কিনে খেতি কৰিছে। আৰু যোনজন ল'ৰা, সৰু ল'ৰা ধুন্তি বুলি কৈছিলোঁ, কোৰ মাৰি আছিলে যে, আৰু তেওঁৰ বাপেক হৈছে এইজন। ক'বলৈ গ'লে মোৰ দাদা হয়, মামা ভাগৰ ডাঙৰ ল'ৰা। মামাহঁতৰ গাঁও ওচৰতে আছে, বেছি দূৰ নহয়। তো তেওঁ ভাত পানী লৈ আহিলে। আৰু এইজন হৈছে আমাৰ ভাইটি আৰু এজন হৈছে দাই ঘৰৰ ভাইটি। আৰু দাই ঘৰৰ ভাইটি ভাগৰো এটা ইউটিউব চেনেল আছে। আগত চিংকু নেক বুলি আছিলে, এতিয়া নামটো তেওঁ চেঞ্জ কৰি দিলে, ফ্ৰম আছাম বুলি আছে। ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে, আপোনালোকে গৈ কিনে চাব। আৰু এই ভাইটিহঁতকে দায়িত্ব দি দিলোঁ কঠীয়া পেলোৱা।
তেওঁলোকক কৈছোঁ যে তোমালোকে কঠীয়াখিনি পেলাই দিয়া দায়িত্ব তোমালোকৰ সম্পূৰ্ণকৈ তোমালোকে। আৰু ভাইটিহঁতেও কথাটো ৰাখি দিলে, তেওঁলোকে লাগি গ'ল কামত। আৰু বেছি দিনো নাথাকোঁ, খেতি শেষ কৰি কিনে যামগৈ কাম কৰিবলৈ বাহিৰত। যিহেতু কাম কৰা ছুটি লৈ কিনে আছোঁ বৰ্তমান, আৰু সময়ত যেতিয়া আহি আছে আৰু খেতি আদায় হ'লে যামগৈ বাহিৰৰ আৰু পিছত থকাজন হৈছে মোৰ ভাইটি নিজৰ, আৰু ইজন আগৰজন হৈছে আমাৰ দাই ঘৰৰ ভাইটি। আৰু আপোনালোকে দেখিছে ইমান দ পথাৰত পানী বোকাত চাহপাতৰ বেগত ভৰাই ইমান দূৰৰ পৰা আনিবলগীয়া হৈছে, বহুত কষ্ট। আৰু এয়া হৈছে আমাৰ 5জনীমান আছে, আৰু লাহে লাহে আহিব, তেওঁলোকে ৰুই আছে আৰু আমাৰ ভাইটিয়ে কঠীয়া যোগান দি আছে। আৰু এওঁলোকলৈ মোৰ মানুহজনীয়ে চাহ তামোল পাণ লৈ আহিলে, আৰু লগত আছে মা আছে আৰু বোৱাৰী আছে, আৰু এই দুজনী হৈছে আমাৰ ভণ্টি, আৰু এইফালে নবৌ এজনী আছে, আৰু লগতে আমাৰ ভাই বোৱাৰী আছে, আৰু এইফালে এজনী খুৰী আছে। বৌ এজনী বুলি কৈছিলোঁ, বৌ দুজনী আছে। আৰু এইজনে হৈছে আমাৰ পেহীৰ পুতেক ভাইটি হয়, আৰু তেওঁ আমাক সহায় কৰিবলৈ আহিলে আজি। আৰু বৰ্তমান তেওঁ কামত কেনেকুৱা জুলুম লাগি আছে, চব ঘচং মাৰি আছে, দেখিছে। ঠিক আছে, আপোনালোকে আগলৈকে ভিডিঅ'টো চাই যাওক, মুখৰ বেছিকৈ লেকচাৰ নিদিওঁ, মিউজিক লগাই দিছোঁ, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো অলপ দেৰিলৈকে চাই যাওক। আৰু ভাইটিয়ে কি কৈছে আপোনালোকে একবাৰ মন দি শুনি লওক। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেল এটা আছে, চাব, ফেমাছ আছাম বুলি আছে, চাৰ্চ কৰিব ইউটিউবত, ফেমাছ আছাম বুলি আছে। আৰু আমাৰ এখন ছবি আহিলে তৰংগ বুলি চাব, আৰু এখন আহি আছে বাৰু, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, ফেমাছ আছাম বুলি আছে, চাব দেই সকলোৱে, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ চাই কেনেকুৱা পায়। আৰু ভাইটিয়ে মাংস কাটি দিলে, আৰু মানুহজনীয়ে বনাব আৰম্ভ কৰিলে, আৰু কোমোৰা আৰু ব্ৰইলাৰ মুৰ্গীৰ লগত বনোৱা হৈছে, আৰু বনাই মেলি পথাৰলৈ লৈ যাব মানুহজন। ভাত সকলোলৈ বান্ধি মেলি চব ৰেডি কৰি থৈ দিয়া আছে, চব্জিও বোলে হৈ গ'ল, আৰু এতিয়া যাব ওলাইছে। তো ব'লক ভিডিঅ'টো আপোনালোকে পাণ তামোল, এইফালে তামোল পাণ, মানে বুঢ়া তামোল, আৰু মানে এইবছৰে বুলি ক'ব পাৰি, পকা তামোল এইফালে। মিলি গৈছে বোকাৰ লগত, পুৰা দিছে। বিহু আছিলে এবছৰ, সেইকাৰণে গামোচা ইয়াত মানে এতিয়া খানা চুলাই নহয়, মানে ঠাণ্ডা হয়, ঠাণ্ডা অকলে অকলে মাৰিছে, দেখিছে। আৰু ৰোৱনীও খানা পিনা খাই ল'লে, আৰু ঘৰৰে হয়, মা বোৱাৰী, নবৌ, খুৰী, বোৱাৰী, তো সকলো ঘৰৰে হয়, আৰু তেওঁলোকে খোৱা বোৱা হৈ গ'ল, আৰু আমিও পথাৰৰ পৰা আহিবলৈ আৰম্ভ কৰিলোঁ ঘৰলৈ, আৰু ঘৰত গৈ কিনে গা পা ধুই কিনে আমিও ভাত খাম, আৰু শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই যাওক।
নাই খেতি কৰি ভাতটো খাই ভাল লাগে যিমান 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 পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই সকলোকে